হে এভৰিৱান, আজি আহিছোঁ কলকাতাৰ আলিপুৰ মিউজিয়ামত। এখন পুৰণি জেল হয়। তো বলক কি দেখুৱাব পাৰোঁ আপোনালোকক। এইটো ভিতৰখিনি এনেকৈ সোমাই আহিলোঁ আমি। ধুনীয়া পৰিৱেশটো। আহিয়ে ইয়াতে স্পীকাৰত কিবা কিবি আগৰ হিষ্ট্ৰিকেল টাইপৰ কিবা মিউজিক বজাই থৈ দিছে। আৰু এনেকৈ সোমাই আহি আছোঁ। এই খুব ধুনীয়া লোকেশ্যন, বহুত গছ গছনি আছে আৰু বহুত ডাঙৰ একচুৱেলি। তো প্ৰথমতে আহিয়ে ইয়াতে দেখা পালোঁ নেহেৰু চেল, নেতাজী চেল। তো কিবা এটা বেলেগ লাগি আছে। আৰু এতিয়া পোনপ্ৰথমে আমি দেখা পালোঁ এখন ফাঁচী কাঠ, অৰিজিনেল হয় একদম আগৰ। তো কিবা এটা বেলেগ ফিল হৈ আছে, চকুৰ আগত এইবিলাক বস্তু দেখি আছোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে এইবিলাক দেখিব পাই, অৰিজিনেল হয় একদম। আৰু ইয়াতে শ্বহীদবিলাকৰ নামবিলাক লিখা আছে, ধুনীয়াকৈ আপোনালোকে পঢ়িব পাৰিব, জানিব পাৰিব। ইয়াতে গোটেই ডিটেইলছত লিখা আছে, চাই লওক। এইটো চাওক, পষ্টমৰ্টম ৰুম হয় আগৰ দিনৰ। ফাঁচী কাঠৰ পৰা আনি ইয়াতে চাগে টেষ্ট কৰিছিল বডিটো। এইবিলাক বেড টাইপৰ এনেকৈ ৰখা আছে। আৰু এই গোটেইটো ৰুম। আৰু এইটো এটা জেলৰ ভিতৰভাগ এনেকুৱা আছিল। এইটো ঢালাই টাইপৰ পৰা এখন বিচনা, আৰু সেইফালে সেইটো চাগে টয়লেট কৰা। আৰু ইয়াতে লিখা থাকে দীনেশ গুপ্তা 1911 চনৰ পৰা 1931 চনলৈ এইটো কক্ষত আছিল এইজন মানুহ। আপোনালোকে মানে আহিলে গোটেইখিনি গম পাব অৰিজিনেলি কোনে কোনে আছিলে ইয়াতে। আৰু এইবিলাক লক ছিষ্টেমবিলাক চাওক, কিমান ডেঞ্জাৰ, মানে খুলিবৰ সাধ্য নাই কাৰো। এইবিলাক জেলৰ ভিতৰভাগ। এইটো ডাবল হয়, ডাবল মানে দুজন থাকিব পাৰি। ইয়াতো লিখা আছে ডক্টৰ বিধান চন্দ্ৰ ৰায়, তেখেত আহিছিল এইটো কক্ষত, এইজন ব্যক্তি। তো কেনেকুৱা প্ৰত্যেকটো কক্ষতে মানে লিখা থাকে বাহিৰত ডিটেইলছত গোটেইখিনি। এতিয়া বলক আমি ওপৰত যাওঁ। ওপৰতো আছে এনেকুৱা। বহুত ডাঙৰ হয় একচুৱেলি জেলখন, বহুতেই বেছি ডাঙৰ। দিনটো গুচি যায় মানে ঘূৰোতে। এয়া চাওক, সুভাষ চন্দ্ৰ বসু, নেতাজী সুভাষ চন্দ্ৰ বসুক এইটো কক্ষতে ৰাখিছিল 23 জানুৱাৰী 1930 পৰা 23 ছেপ্টেম্বৰ 1930 ভিতৰত। টাইমখিনি মানে এইটো কক্ষত আছিল তেখেত। এইটো চাই লওক, ধুনীয়াকৈ ইয়াতে বনাই থৈ দিছে মানে। আৰু চিত্তৰঞ্জন ৰায়, তেখেত আছিল এইটো কক্ষত। আৰু এইজন যতীন্দ্ৰ মোহন সেনগুপ্ত, তেখেতক এইটো কক্ষত ৰাখিছিল। পূৰা অৰিজিনেল টাইপ বনাই থৈ দিছে, চাওকচোন, একদমেই অৰিজিনেল পাই আছে। আৰু এতিয়া আমি সোমাই আহিলোঁ নেহেৰু চেল। এইটো চাবৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু
আৰু বাহিৰত এইগৰাকী কোন ইয়াতে বাৰু লিখা নাছিল, কোনোবাই জানে যদি কমেণ্ট কৰি জনাব, মই একচুৱেলি চিনিব পৰা নাই। ইয়াতে আছিল জৱাহৰলাল নেহৰু 17 ফেব্ৰুৱাৰী 1943 পৰা 7 মে 1943 আছিলে। এইটো কক্ষতে আছিলে অৰিজিনেলি। কিবা সপোন সপোন যেন লাগি আছে, কথাবিলাক আগৰ দিনলৈ যেন দেখি আছোঁ, আগৰ দিনবিলাক। কি ধুনীয়াকৈ বনাই থৈ দিছে। ব'লক আমি এতিয়া অলপ জেনেৰেল চেলবিলাক কেনেকুৱানো আছিলে সেইবিলাকে অকণমান চাওঁ। আৰু এতিয়া আমি সোমাই আছোঁ পুলিচ মিউজিয়ামত। ব'লক ভিতৰত কি কি আছে আমিও চাওঁ, আপোনালোককো দেখাওঁ। আৰু ইয়াতে বমবিলাক এনেকৈ ৰখা আছে, অৰিজিনেল হয় এইবিলাক। আৰু এইটো চাওক, কিতাপৰ ভিতৰত কেনেকৈ বমবিলাক পঠাইছিল। ইয়াতে গোটেই লিখা আছে কোনে পঠাইছিল, ক'ত পঠাইছিল আৰু কেনেকৈ এইবিলাক বস্তু পালে, গোটেইবিলাক লেখা আছে। চব 1910 চনত পাইছিলে এইটো পিষ্টল, কোনোবা গেং মেম্বাৰৰ পৰা পাইছিলে। এটা গোটেই ডিটেইলছত লিখা আছে, আপোনালোকে উপভোগ কৰক। আৰু এনেকৈ ডাঙৰ ডাঙৰ পোষ্টাৰত লিখাও আছে ডিটেইলছত একদম, কেতিয়া পাইছিলে, ক'ত ক'ত পাইছিলে। এইবিলাক ইউজ হোৱা বুলেটবিলাক মানুহৰ দেহৰ পৰা উলিয়াইছিলে এইবিলাক। এইবিলাক বুলেটছবিলাক চাওক কি ধুনীয়াকৈ থৈ দিছে। ইউজ হোৱা বুলেট, আই থিংক বহুত পুৰণা হয়। আৰু এইখন এখন গাড়ীৰ উইণ্ড' হয়, সেইটো টাইমৰে, বহুত পুৰণা, 1910 চনৰ মানৰ। আৰু এই গানটো চাওক কি লম্বা, বহুত দীঘল। কি গান হয় নামটো নাজানো, ইয়াতে লিখা আছে, আপোনালোকে পঢ়ি যাব পাৰে। আৰু 1930 চনৰ এইটো চকা, যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা গাড়ীৰ, চাই লওক। এতিয়া আমি আহিছোঁ বন্দীবিলাকে কেনেকৈনো তেখেতসকলৰ জীৱনবিলাক কটাইছিল ইয়াৰে ভিতৰত, যিসকলক বন্দী কৰি ৰাখিছিল। তো ব'লক আমিও চাওঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। ইয়াতে চাওক কি ধুনীয়াকৈ পূৰা অৰিজিনেল টাইপত বনাই থৈ দিছে। চুলি কাটি আছে এজনে, আৰু কাষত জেইলাৰজন ৰখি আছে, এখেতে ইয়াতে চাফা কৰি আছে। বহুত পুৰণা হৈ গৈছে বস্তুবিলাক, কিন্তু একদম ৰিয়েল বনাই থৈ দিছে। কিবা এটা ফিল পাব সোমাই কেনে, হয় যে মই জেলৰ ভিতৰত আছোঁ এনেকুৱা। তো ইয়াতে চাওক, কিবা বেলেগ, অকলে আহিব ভয় খাই যাব আপোনালোকে, একদম ৰিয়েলি। আৰু চাউণ্ড এফেক্ট দিয়া আছে কিছুমান। এজনে গা ধুই আছে, এজনে কাপোৰ ধুই আছে, সেইবিলাকৰো চাউণ্ড এফেক্ট দি থৈ দিছে। এইবিলাক বেডবিলাক আছিল, ছিংগল ছিংগল বেড, ইমান সৰু সৰু।
পড়লে চলে। দেশ মায়ের এখনো অনেক কাজ বাকি। মুখ তোল, তোল, চোখ মোচ। আৰু ইয়াতে অৰিজিনেল টাইপত মানে এনেকুৱাকৈ বনাই থৈ দিছে, চিনটো ক্ৰিয়েট কৰি থৈ দিছে, আপোনাৰ মানে ফিলেই হ'ব অৰিজিনেলি আপুনি জেলত আছে। যদি কোনোবা কলকাতাত আছে আহক, মাত্ৰ 30 টকা। ইয়াতকৈ ভাল এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে নাপাব মই ভাবোঁ। একদম ৰিয়েল চিনবিলাক ক্ৰিয়েট কৰি থৈ দিছে। আৰু ইয়াতে ধুনীয়াকৈ বাহিৰত কিবা কিবি বনাই থৈ দিছে এনেকৈ তেখেতসকলৰ সৃষ্টিবিলাক। আৰু বলক এতিয়া এটা 3D হল দেখাওঁ। এইটো চাওক, গোটেই ৰুমটো এনেকৈ 3D টাইপৰ হয়। গোটেই ৰুমটোত আপোনাক এই মিউজিয়ামটোৰ বিষয়ে ইয়াতে দেখুৱাব, আপোনালোকে এনজয় কৰিব পাৰিব। সঁচাকৈ শ্ব'টো ধুনীয়া আছিল। এইটো ফ্ৰী হয়, এক্সট্ৰা পইচা নালাগে। আৰু এইটো নজৰুল কক্ষ। আৰু তেখেতক এনেকুৱাকৈ ধুনীয়াকৈ, এইটোতো একদমেই ৰিয়েল পাব, ধুনীয়াকৈ এনেকৈ বনাই থৈ দিছে। আৰু এই ৰুমটোত আপোনালোকে বিশেষকৈ জেলৰ ভিতৰত যিসকল আছিল তেখেতসকলৰে কিছুমান এনেকৈ প্ৰতিমূৰ্তি বনাই থৈ দিছে, উপভোগ কৰিব পাৰিব ধুনীয়াকৈ। আৰু শেষত এটা কথাই ক'ব বিচাৰিম, পৰিৱেশটো ধুনীয়া আছিল, একদমেই ধুনীয়া, গছ গছনিৰে ভৰা। তো যিখিনি পাৰিলোঁ দেখুৱালোঁ আপোনালোকক। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো সঁচাকৈ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ আহিলোঁ। তো আকৌ লগ পাম এটি নতুন ভিডিঅ'লৈ। বাই বাই।